ঘটনাটো হৈছে যোৰহাটৰ জ্যোতিপুৰত ডকাইতিৰ কাণ্ড। চাৰিওফালে হোৱা দোৱা লাগিল। এগৰাকী বিধৱা বৃদ্ধাৰ ঘৰত নিশা ডকাইতে আহি আক্ৰমণ চলাইছে। লুটপাটৰ অভিযোগ উঠিছে। মানুহে সহানুভূতি দৰ্শাই কৈছে বোলে একমাত্ৰ ল'ৰা বোৱাৰীয়ে অকলশৰীয়াকৈ মাকক এনেকৈ এৰি থৈ যাব লাগেনে। লগে লগে আৰক্ষীৰ তদন্ত আৰম্ভ হ'ল আৰু চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰা হ'ল। পিছে কেঁচু খান্দোতে সমাজৰ এক ভয়ংকৰ ছবি ওলাল। যি ঘটনাক অপৰাধ বুলি ভবা হৈছিল সেয়া কোনো অপৰাধ নাছিল। নিসংগতা দূৰ কৰিবলৈ যোৰহাটৰ এই মাতৃয়ে ৰচনা কৰিছিল ডকাইতিৰ কাহিনী। মাতৃ ৰুবি পাত্ৰৰ পুত্ৰ সৌৰভ পাত্ৰ ঘৰৰ পৰা 4 কিলোমিটাৰ দূৰত এটা ভাড়া ঘৰত বাস কৰে। অভিযোগ মতে শাহু বোৱাৰীৰ মাজত হোৱা মনোমালিন্যৰ বাবেই পুত্ৰ ভাড়া ঘৰত থাকে। 2 বছৰ দিন ধৰি নিসংগতাৰ জীৱন কটোৱা মাতৃয়ে যিকোনো উপায়েৰে পু বোৱাৰীক ঘৰলৈ উভতাই আনিব বিচাৰিছিল। সেয়ে ৰচিছিল এখন নাটক, মঞ্চস্থ কৰা হৈছিল ডকাইতিৰ কাণ্ড, যাৰ পৰিচালনা তেখেতে নিজেই কৰিছিল। এয়া আচলতে আমাৰ সমাজৰ এক অতি কৰুণ দৃশ্য। ইয়াক মাতৃ, পুত্ৰ আৰু এগৰাকী বোৱাৰীৰ মাজৰ মতানৈক্য বুলি আপোনালোকে আওকাণ নকৰিব। আৰু এই কথাটো আপোনালোকে একপক্ষীয়ভাৱে বিচাৰো নকৰিব। ভুলটো ক'ত? মাতৃৰ আকাংক্ষাত, সন্তানৰ দায়িত্ববোধত, নে এগৰাকী বোৱাৰীৰ আশা আকাংক্ষাত? এটা পক্ষৰ ব্যাখ্যা শুনি জানো মানুহক বিচাৰ কৰিব পাৰি? হয়তো ৰুবি পাত্ৰই লাহে লাহে অনুভৱ কৰিছিল তেখেতৰ পুত্ৰ তেখেতৰ পৰা আঁতৰি গৈছে। ৰুবি পাত্ৰৰ বয়স হোৱাৰ লগে লগে পৃথিৱীখন সৰু হৈ আহিছে। এদিন যিজন পুত্ৰই তেখেতৰ আঙুলিত ধৰি খোজ কাঢ়িবলৈ শিকিছিল, আজি হয়তো সেই পুত্ৰৰ এখন নিজা পৃথিৱী গঢ় লৈ উঠিছে, য'ত মাতৃৰ বাবে হয়তো সেই স্থান নাই। আৰু বৃদ্ধ বয়সৰ আটাইতকৈ যন্ত্ৰণাকাতৰ দিনকেইটা কি জানে? মৃত্যুৰ বাবে কৰা অপেক্ষা নহয়, নিজকে অপ্ৰয়োজনীয় বুলি যি কৰা অনুভৱ আৰু নিসংগতা সেয়াহে। কিন্তু আমি যদি আন এখন ছবিলৈ মন কৰোঁ, বৃদ্ধ মানেই জানো শুদ্ধ হয়, পৰিপক্ক হয়? ঘৰলৈ অহা বোৱাৰীজনীক জানো আমি নিজৰ ছোৱালী বুলি ভাবি লওঁ? কিমান বোৱাৰীয়ে বছৰ বছৰ ধৰি ভুল বুজাবুজি, মানসিক চাপ, অভিযোগ, অবিশ্বাসৰ মাজতে এই জীৱন পাৰ কৰি আছে। আৰু দায়িত্ব মানে কেৱল জানো মহিলা দুগৰাকীৰ? এগৰাকী পুত্ৰ আৰু স্বামীৰোতো দায়িত্ব থাকে। মাক আৰু পত্নীৰ মাজত ভুল বুজাবুজি বা মতানৈক্য নোহোৱাকৈ সংসাৰখন চলোৱাৰ, আৰু মাতৃ আৰু পত্নীৰ মাজত এটা সামঞ্জস্য বৰ্তাই ৰখাৰ। আৰু সেই গধুৰ দায়িত্ব পুৰুষজনে ল'ব পাৰিব লাগিব। আমাৰ সমাজত এতিয়াও এনে বহু সন্তান আছে যিহেতু কৰ্মসূত্ৰে ঘৰৰ পৰা দূৰত থাকে, বিদেশত থাকে আৰু পিতৃ মাতৃক বৃদ্ধাশ্ৰমত ৰাখে। আৰু আমাৰ মৰেল পুলিচসকলে এই লোকসকলক বিভিন্ন সমালোচনাৰে থকা সৰকা কৰে। কিন্তু কি জানেনে? বৃদ্ধাশ্ৰমত যদি নিসংগতা দূৰ হয়, যদি মনটো মুকলি হয়, তাত হয়তো আপত্তি কৰাৰ সলনি আমি কেনেকৈ চৰকাৰ আৰু ব্যক্তিগত সংস্থাৰ সহযোগত তেনে আশ্ৰম আদি নিৰ্মাণ কৰিব পাৰোঁ, তাতহে গুৰুত্ব দিব লাগে। আজিকালি ভাৰতৰ বিভিন্ন চহৰত মাত্ৰ বৃদ্ধ লোকৰ বাবে এপাৰ্টমেণ্ট নিৰ্মাণ কৰা হয়, য'ত তেওঁলোকৰ বাবে 24/7 মেডিকেল ফেচিলিটি থাকে, ঘৰুৱা সহায়িকা থাকে, কমিউনিটিবোৰত তেওঁলোকৰ মানসিক স্বাস্থ্যৰ যতন লোৱা হয়। গতিকে ভৱিষ্যতলৈ জ্যোতিপুৰৰ দৰে ঘটনা কেৱল মাত্ৰ এটা ডকাইতি, স্কেম, ফ্ৰড বুলি আপোনালোকে উৰুৱাই নিদিব। এয়া আচলতে আমাৰ সমাজৰ বাবে আৰু সকলোৰে বাবে এটা ডাঙৰ শিক্ষা। শিক্ষা মানুহ হোৱাৰ, আৰু শিক্ষা বৃদ্ধ পিতৃ মাতৃৰ মানসিক স্বাস্থ্যৰ যতন লোৱাৰ।